Hello friend, welcome to my channel. আজি আপোনালোকৰ মই শেয়াৰ কৰিম কেনেকৈ আপোনালোকৰ মাটিৰ জমাবন্দীখন উলিয়াব পাৰে আপোনালোকৰ মোবাইলতে একেবাৰে সহজতে আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকৰ মোবাইলত দেখাম কেনেকৈ আপোনালোকে আপোনালোকৰ মাটিৰ জমাবন্দীখন উলিয়াব পাৰে। যদি ভিডিওটো ভাল লাগে তেনলে এটা লাইক কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব। ব্লগ ভিডিওটো আৰম্ভ কৰো। আপোনালোকৰ মোবাইলৰ গুগল অথবা ক্ৰোম ব্ৰাউজাৰ আপোনালোকৰ এই ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰি লব। আপোনালোকৰ সুবিধাৰ্থে মই মোবাইলত দেখাই আছো, মোবাইলখন ওপেন কৰি লৈছো ক্ৰোম ব্ৰাউজাৰ। ইয়াত আপুনি সাৰ্চ দিব, আপোনাৰ সন্মুখত এনেকৈ লোডিং ল'ব। লোৱাৰ পিছত ইয়াত আপুনি সাৰ্চ দিব আসাম ৰেভিনিউ বুলি সাৰ্চ দিব, ASAM আসাম REVENUE ৰেভিনিউ। মই ডাঙৰকৈ দেখাই দিছো স্ক্ৰীনত। যেতিয়া আপুনি সাৰ্চ দিব আপোনাৰ সন্মুখত এনেকুৱা কেইটামান লিংক আহিব। আপুনি দেখা পাইছে ৰেভিনিউ আসাম, এই লিংকটোৰ ওপৰত ক্লিক কৰি দিব। আপুনি প্ৰথমবাৰৰ কাৰণে ক্লিক কৰি দিব, তাৰ পিছত আকৌ এবাৰ ক্লিক কৰি দিব যদি নাহে। দুইবাৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব। আপুনি ইয়াত দেখাব জমাবন্দী বুলি দেখাব, এই জমাবন্দীত ক্লিক কৰি দিব। আপুনি জমাবন্দীত ক্লিক কৰাৰ পিছত আপুনি ওপৰত দেখাব 3 ডটত ক্লিক কৰাৰ পিছত ডেস্কটপ সাইডত কৰি ল'ব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপুনি আকৌ জমাবন্দীত ক্লিক কৰি দিব। যেতিয়া আপুনি জমাবন্দীত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা আহিব। আপুনি ওকে ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ সুবিধাৰ্থে মই ডাঙৰকৈ দেখাই আছো। ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব, আপোনালোকৰ জিলাখন সিলেক্ট কৰি ল'ব। ইয়াত মই এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো। তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টৰ সাৰ্কেলখন সিলেক্ট কৰি ল'ব। মই সাৰ্কেলখন পূব মঙ্গলদৈ সিলেক্ট কৰি লৈছো। লোৱাৰ পিছত ইয়াৰ পৰা আপোনাৰ গাঁওখনৰ নামটো সিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ অলপ সাইডত দেখাব এটা কিবোৰ্ড আছে। এই কিবোৰ্ডৰ আপোনালোকৰ গাঁৱৰ প্ৰথম অক্ষৰটো ইয়াত লিখিব যদি খুজি নাপায়। মই জাস্ট ব লিখিছো, ব নামৰ যিমান কেইটা গাঁও আছে ইয়াত শো কৰিব আপোনালোকৰ সন্মুখত। আপোনালোকে যেতিয়া ক্লিক কৰিব ফাইনালি আহি গৈছে। ইয়াত দেখাইছে বেগাৰ কাষ। মই ইয়াত ক্লিক কৰি দিছো। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপোনালোকে দেখাব ইয়াত তিনিটা অপচন আছে, ডাক নাম্বাৰ, পাট্টা নাম্বাৰ আৰু সাৰ্চ বাই পাট্টাদাৰ নেম। আপোনালোকৰ সুবিধাতে মই ডাঙৰকৈ দেখাই আছো সাৰ্চ বাই পাট্টাদাৰ নেম। ইয়াত দেখাব এনেকুৱা এটা ইন্টাৰফেস। আপোনালোকৰ দেউতাৰ নাম অথবা দেউতাকৰ নামটো আপুনি ইয়াত সাৰ্চ দিব, দেখাব ইন্টাৰ সাৰ্চ। ইয়াত ফাইনালি আপোনালোকৰ এই কিবোৰ্ডখন আপুনি ইউজ কৰিব নোৱাৰে। আপোনাৰ ইয়াত এটা কিবোৰ্ড দিয়া আছে। আপুনি ইয়াত দেখাব আপুনি আপোনাৰ দেউতাৰ নামটো সাৰ্চ কৰি দিব ইয়াত। ফাইনালি মই জাস্ট এটা আখৰ সাৰ্চ দিছো আৰু যেতিয়া আপুনি সাৰ্চ দিব এনেকুৱা এটা ইন্টাৰফেস আহিব। জাস্ট মই মানে আপোনালোকৰ দেখাবৰ কাৰণে জাস্ট এটা নাম সিলেক্ট কৰি লৈছো। ইয়াৰ পৰা চাব ইয়াত আপোনাৰ নামটো সাৰ্চ কৰি দিব অথবা আপোনাৰ দেউতাৰ নামটো সাৰ্চ কৰি দিব। যেতিয়া আপুনি সাৰ্চ ইয়াত সিলেক্ট কৰি ল'ব, মই জাস্ট এটা মোহাম্মদ খাজাম আলী এটা সাৰ্চ ইয়াত দেখাব ক্যাপচাৰ টাইপ। ইয়াত আপুনি এটা ক্যাপচাৰ কোড টাইপ কৰিব লাগিব। ইয়া অলপ সাইডত দেখাব আপোনালোকৰ নাম অথবা আপোনালোকৰ দেউতাৰ নামটো সিলেক্ট কৰাৰ পিছত ইয়াত দেখাব এটা ক্যাপচাৰ কোডখন দি দিব LAPDB মই দিছো। দিয়াৰ পিছত ইয়াত আপোনালোকে দেখাব এটা অপচন সাৰ্চ। আপোনালোকৰ সুবিধাৰ্থে মই ডাঙৰকৈ দেখাই আছো। এই সাৰ্চ অপচনটোত ক্লিক কৰি দিব। আপোনালোকৰ ইন্টাৰনেট যদি অলপ স্লো থাকে তেনেহলে আপোনালোকৰ অলপ সময় লাগিব। যদি আজিৰ ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিব। আপোনালোকৰ মাজত যাতে ভাল ভিডিও আপলোড কৰিব পাৰো, আনিব পাৰো।
ইয়াত আপোনাৰ মানে অলৰেডি ডিটেইলছখন আহি গৈছে আপুনি ইয়াত দেখাব পট্টাদাৰ নাম ইয়াত মানে ক্লিক কৰি দিব সিলেক্ট কৰি ল'ব টিক মাৰ্ক এটা দি দিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াত দেখাব সি জমাবন্দী বুলি দেখাব ইয়াত সি জমাবন্দী আপোনালোকৰ সুবিধাৰ্থে মই ডাঙৰকৈ দেখাই দিছো সি জমাবন্দী ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলৰেডি আপোনালোকৰ জমাবন্দীখন এনেকৈ খোল খাই যাব আপোনালোকে যাৰ নাম সাৰ্চ দিব সেই নামৰ জমাবন্দীখন এনেকৈ খোল খাই যাব আপোনালোকৰ গাঁৱৰ যিকোনো নামখন খোল খাই যাব যিটো সাৰ্চ দিব সেইটোৱে আহি যাব যদি আজিৰ ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটোত এটা লাইক কৰি দিব আৰু এই জমাবন্দীখন ডাউনলোড কৰাৰ কাৰণে আপোনালোকৰ ওপৰত দেখাব 3 ডট আপুনি 3 ডটত ক্লিক কৰি দিব তাৰ পিছত ওপৰত দেখাব ডাউনলোড দেখাব এই ডাউনলোডত ক্লিক কৰি দিব ডাউনলোড কৰি ল'ব যদি আজিৰ ভিডিওটো অলপ পৰিমাণে ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটোত এটা লাইক কৰি দিব আৰু যদি কিবা বুজাত অসুবিধা হয় তেনেহলে কমেন্ট কৰিব আৰু নেক্সট ভিডিওবিলাক দেখিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ